এয়া আজি আমি বনাম চিলি চিকেন। এয়া পেপচিকাম, বিলাহী, পিঁয়াজ কাটি লৈছোঁ প্ৰথমে। এয়া আমি বিৰিয়ানী বনাম, তাৰ কাৰণে চাউলটো আমি বইল হ'ব দিছোঁ। এয়া বহাই দিছোঁ আমি, অলপ উতল অহাৰ পিছত আমি ইয়াক নমাই থ'ম। এয়া আমি মাংসখিনি ভালদৰে ধুই লৈছোঁ, ইয়াতে পানী যাব দিছোঁ। এয়া আমি আদা নহৰু পেষ্ট কৰি লৈছোঁ ইয়াতে মাংস বনাবৰ কাৰণে। এয়া চাউলখিনি উতল আহিছে, আমি চাউলখিনি আধা ঘণ্টামান তিয়াই থৈছিলোঁ। গতিকে আমাৰ চাউলটো বেছি সিজিব দিব নালাগে, বিৰিয়ানী চাউলটো কম সিজিলে হয়, গতিকে ইয়াতে আমি নমাই থ'ম। এয়া আমি চাউলখিনি তৰাই লৈছোঁ, ইয়াতে অলপমান আমি ঠাণ্ডা হ'ব দিছোঁ। এতিয়া আমি চিলি চিকেনখিনি বনাবৰ কাৰণে যোগাৰ কৰি লওঁ। এয়া আমি পেপচিকাম আৰু পিঁয়াজ বহাই দিছোঁ ইয়াতে, অলপমান আমি এইখিনি ভাজি ল'ম। এয়া আমি মাংসটো এনেদৰে বহাই দিছোঁ, ইয়াক আমি অলপমান সিজিব দিছোঁ। ইয়াতে নিমখ হালধি দিয়াই নাই বৰ্তমান। এয়া আমি এনেদৰে মাংসখিনি ভাজি লৈছোঁ, দেখিছে কি ধুনীয়া হৈ উঠিছে মাংসখিনি। এতিয়া আমি ইয়াতে বিৰিয়ানীখিনি বনাম, তাৰ কাৰণে ইয়াতে পিঁয়াজ বহাই দিছোঁ আমি তেলত। আমি ইয়াতে এতিয়া দালচেনি, লং, ইলাচি এইবিলাক দি দিম। এয়া আমি এনেদৰে এনেকৈ দি লৈছোঁ গোটেইখিনি বস্তু। ইয়াৰ পিছত আমি ইয়াতে চাউলখিনি বহাই দিম। এয়া আমি এনেদৰে চাউলখিনি দি লৈছোঁ, ইয়াৰে আমি 3টা তৰপ দি দিম। ইয়াতে আমি কেনেদৰে দি লওঁ দেখাই দিছোঁ আপোনালোকক, আপোনালোকেও সহজভাৱে বনাই খাব পাৰিব। এয়া চাওক, আমি পিঁয়াজবিলাক এনেকৈ তৰপ কৰি দি লৈছোঁ। ইয়াৰ ওপৰত আমি আৰু এটা তৰপ চাউল দি দিম। ইয়াতে মাংস দি দিছোঁ আমি চিকেন। এয়া আমি আৰু এবাৰ তৰপ কৰি দিছোঁ। ইয়াৰ ওপৰত আমি আৰু পিঁয়াজ দি দিছোঁ ইয়াতে। এনেদৰে দিলে দেখাতো ধুনীয়া হয় আৰু খাবলৈ বিৰাট টেষ্টি হয়। এনেদৰে দিবই লাগে বিৰিয়ানীত। এয়া আমি মাংস বিৰিয়ানী যাতে মাংস দি দিছোঁ ইয়াতে। বাকী আমি চিকেন চিলিটো অলপ বেলেগকৈ বনাই লৈছোঁ। চাওক কি ধুনীয়া দেখা হৈছে। আমি এনেদৰে চাউলটো দি দিছোঁ, এনেকৈ আমি 3টা তৰপ দি ল'লোঁ। এতিয়া আমি অলপমান নেমু চেপি দিছোঁ। নেমু চেপি দিলে বস্তুখিনি মানে এটা এটা হৈ থাকে, বিৰিয়ানীটো খাবলৈ সোৱাদ হয়। ইয়াতে আমি বিৰিয়ানী মছলা দি দিছোঁ। আমি কেশৰৰ বদলি আমি এয়া ফুড কালাৰ দি দিছোঁ, কাৰণ কেশৰ পাবলৈ নাই ইয়াতে। আচলতে কেশৰ দিলে বিৰিয়ানীটো খাবলৈ বিৰাট টেষ্টি হয়। এতিয়া ইয়াতে আমি অলপমান পানী দি দিছোঁ। আমি মানে সিজাওঁতে অলপমান সিজাই লৈছোঁ, যাতে পানীটো অলপ কমকৈ দিম। এয়া আমি এনেদৰে কুকাৰটো বহাই দিছোঁ, ইয়াৰে এটা চিটি গ'লে আমি ইয়াক নমাই দিম। এয়া চাওক, এয়া আমাৰ মাংস আঞ্জা প্ৰায় হ'লে, উতলি আছে পূৰা। চাওক কি ধুনীয়া কালাৰ আহিছে। এয়া চাওক, আমাৰ মাংস আঞ্জা হৈ গ'ল। এয়া দেখিছে ধুনীয়া হৈছে, খাবলৈ বিৰাট টেষ্টি হ'ব চাগে। এয়া আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। ইয়াতে আমি হুইচেলটো যাব দিছোঁ, তাৰপিছত আমি খুলিম, দেখা পাব। এতিয়া আমি কুকাৰৰ ঢাকনিখন খুলিম, কেনে হৈছে আমি ইয়াক চাই লওঁ। এয়া দেখিছে, এয়া কি ধুনীয়া হৈছে, গোন্ধটো ধুনীয়া ওলাইছে। এয়া চাওক, আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। এয়া আমি এতিয়া এই মাংসখিনি চাওঁ কেনেকুৱা হৈছে। ৱাও, কি ধুনীয়া গ্ৰেভি হৈছে, খাবলৈ বিৰাট টেষ্টি হ'ব চাগে, গোন্ধটোৱে কয়।